ये तो भाई कोई भगवान नहीं है, कैरी मिनाटी है, वो भी एक इन्फ्लुएंसर ही है। 6 साल मेहनत किया है तो आज उसका नाम हुआ है। अपन 1 साल में मेहनत करके इतना है, तो ऐसी ऐसी गाली दूंगा ना बनता है। Can you give me what I need? Just give me what I want, baby. Can you give me what I need? Just give me what I want. Just give me what I want. Give me what I'm looking for. সো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? লকডাউন কেনে চলিছে? গম পাইছোঁ অলপ কষ্ট হৈছে চবৰে, কিন্তু কি কৰিম, উপায় নাই। আশা কৰিছোঁ চব ঘৰতে আছে আৰু চব কুশলে মংগলে আছে আৰু ষ্টে হোম ষ্টে ছেফ, চবেই জানে। চ' এতিয়া মই এই ভিডিঅ'টো বনাবৰ কোনো মন নাছিল, কাৰণ মই এই কণ্ট্ৰভাৰ্চিটো আগবঢ়াই যাবলৈ বিচৰা নাছিলোঁ। কোনোবাই যদি আমাৰ ইউটিউব ক্ৰিয়েটৰবিলাকক কোনোবাই যদি কিবা বেয়াকৈ কয়, আমি মনে মনে থাকিব নোৱাৰোঁ। আমি ছাপোৰ্ট কৰিব লাগিব আমাৰ ইউটিউব ক্ৰিয়েটৰ্ছসকলক। চ' য়েছ, এই ভিডিঅ'টো টিকটকাৰ ভাৰ্চেছ ইউটিউবাৰ। টিকটক ভাৰ্চেছ ইউটিউব নকওঁ, কাৰণ টিকটকটো এপ হয়, ইউটিউবটো এটা এপ হয়। চ' এই এপ দুটাৰ মাজত কোনো কণ্ট্ৰভাৰ্চি হোৱা নাই, টিকটকাৰ ভাৰ্চেছ ইউটিউবাৰ হয়। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক এটা ভিডিঅ' দেখাই দিওঁ স্ক্ৰীনত, আপুনি চাই লওক। ये वीडियो फैजल सिद्दीकी के लिए। फैजल जी, आप अपने आप को क्या समझते हैं? जिस तरीके से आप एसिड अटैक को प्रमोट कर रहे हैं कि एक लड़की ने मना किया और उसके ऊपर आप एसिड डाल दें। आपको कितने सारे लोग फॉलो करते हैं और आप अपने वीडियो के थ्रू इतने गंदे मैसेज दे रहे हैं। आपको पता भी है कि एसिड के एक बूंद से कितना दर्द होता है। आप ये चेहरा देख रहे हैं, ये एसिड अटैक से ही हुआ है। समझ में आई? आप एक बूंद ना एसिड अपनी ना उंगली में डाल के देखिए, तब आपको समझ में आएगा कि एसिड अटैक का दर्द होता क्या है। और आप क्रिएटर है, आप इस तरीके के क्रिएटर है, मैं सोच भी नहीं सकती कि टिकटॉक ऐसे लोगों को भी क्रिएटर बना सकता है। क्या क्रिएटिविटी कर रहे हैं आप अपने वीडियो के थ्रू? अगर आपको फेमस ही होना है ना, तो अच्छे वीडियो बना के फेमस होइए, ऐसे वीडियो बना के नहीं। हम दिन रात मेहनत करके वायलेंस में रोकने की कोशिश कर रहे हैं और आप আজি এই ভিডিঅ'টো অলপ দুখত আৰম্ভ হৈছে। মোৰ এইটো চেনেলত কোনো এনেকুৱা দুখ বা নিগেটিভ থটছ শ্বেয়াৰ কৰা চেনেল নহয়। এইটো চেনেলত মই হাঁহি ধেমালি ফূৰ্তি আৰু ৰাইড কৰা, ক'ৰবাত ট্ৰেভেলিং কৰা ভিডিঅ' বনাওঁ। চ' একো নহয়, আজি এটা ভিডিঅ' দি দিছোঁ জাষ্ট ফৰ ছাপৰ্ট কেৰি মিনাটি। চ' মিষ্টাৰ ফেজু বুলি এটা ল'ৰা আছে, সি এচিড এটেকটো প্ৰমোট কৰিছিল টিকটকত। চ' তাৰ বিৰুদ্ধে এজনী ছোৱালীয়ে মাত মাতিছে। চ' চবেই জানে কেৰি মিনাটিয়ে কি কাম কৰে। কেৰি মিনাটিৰ কাম হ'ল ৰোজ কৰা, সি ৰোজ কৰে। টিকটকাৰবিলাকৰ ওপৰত এটা ৰোজ বনাইছিল, ৰোজ ভিডিঅ' বনাইছিল। আৰু টিকটকাৰবিলাকে কি কৰিলে, মাছ ৰিপৰ্টিং কৰি তাৰ ভিডিঅ'টো ইউটিউবৰ পৰা আঁতৰাই দিলে। মানে সিহঁতে দেখালে সিহঁতৰ পাৱাৰটো। নিজৰ পাৱাৰ দেখাব আহিছ, নিজৰ টিকটকৰ ৰেটিংটো চাই ল না প্লে' ষ্ট'ৰ, তাৰপিছত পাৱাৰ দেখাবি। চ' কি চলি আছে এইবিলাক? প্ৰথমতে গভৰ্ণমেণ্টে টিকটকটো বেন কৰাইছিল, তাৰপিছত আকৌ ছুপ্ৰিম কোৰ্টে আকৌ চলিব বুলি ক'লে। কি মানে আকৌ এতিয়া আহিছে কৰোণা ভাইৰাছ। একেখন দেশৰ দুটা প্ৰডাক্ট, কি ক'ম আৰু। চ' এইখিনিতে এটা কল ৰেকৰ্ড লিক হৈছে আমিৰ ছিদ্দিকীৰ, যোনটো বহুত সহজ সৰল সৎ আৰু কেমেৰাৰ আগত আহি কয়, হেল্ল' দোস্তো আপ লোগ কেছে হে, আপ লোগ সে কোই শিকায়ত নেহি, এনেকৈ যোনটো মানুহে কয় তাৰ কল ৰেকৰ্ডটো লিক হৈছে। কি কৈছে সি, ভিডিঅ'টো চাই লওক আহকচোন। बनता है मतलब आज मेरी बजी है तो तुम लोग मजे ले रहे लेना, सही है ले लो मजे ले लो। दोस्त लोग ही है तुम लोग, दोस्त लोग मजे नहीं लेंगे तो कौन लेगा। जोक्स अपार्ट, लेकिन जैसा तुम लोग ने बोले कि वो कैरी है तो भाई कोई भगवान नहीं है, कैरी मिनाटी है, वो भी एक इन्फ्लुएंसर ही है। 6 साल मेहनत किया है तो आज उसका नाम हुआ है। अपन 1 साल में मेहनत करके इतना है, बट इसकी बहन की चूत अभी अपना डिस्क आ रहा है, इसको डिस्क करेंगे अपन। ৰমজান মাহত গালি দিব নাপায়, কিন্তু ই দেখিছেই নহয় গালিৰ ডিগ্ৰী লৈ বহি আছে। কি কি গালি দি আছে। और बाकी रमज़ान था इसके लिए चुप बैठा था, गाली गलौज नहीं कर रहा था, लेकिन अब करूँगा मैं रमज़ान के बाद जो ट्रैक रेडी कर रहा हूँ ना उसके लिए। तो ये भड़वे को बताऊंगा मैं कि भोसड़ी के तू गाली जो दे रहा है ना, वो गाली में पीएचडी करके बैठे हम लोग ने। আৰে মই ভাবিছিলোঁ ই গালিৰ ডিগ্ৰী কৰি আহিছে, ই দেখোন গালিৰ PhD কৰি আহিছে। বাহ, গালিৰ PhD চালা কথা ক'ব আহিছ। মই এইবিলাক কণ্ট্ৰভাৰ্চি আগবঢ়াবলৈ নিবিচাৰোঁ, কিন্তু ই
এই কণ্ট্ৰভাৰ্চি যিমান পাৰে আগবঢ়াব চাই আছে আৰু তই কৈছ ৰমজান মাহত মনে মনে থাকিবি গালি নিদিয় এয়া কি গালি নিদি তই কি কৈ আছ से खून निकाल के इसकी नई माँ छुदाना मेरा नाम आमिर नहीं। वीडियो में पॉइंट देने ही नहीं वाला हूँ ना, सिर्फ गाली दे रहा हूँ ना मैं भड़वे को। उसको तो ऐसी ऐसी गाली दूंगा ना बनता है, उसको तो मैं सीधा यही बोलने वाला हूँ, तेरी माँ को क्या कुत्ते ने चोदा था क्या जो तू कुत्ते की तरह भोंकते रहता है यहाँ पे यूट्यूब पे भड़वे। और फिर ये एक पॉइंट हो गया, फिर एक पॉइंट रहेगा कि कैरिमिनाटी सोच, कल को तेरे बच्चे जब स्कूल जाएंगे और टीचर पूछेगी कि तेरा बाप क्या करता है, तो तेरा बच्चा टीचर को क्या बोलेगा कि लोगों की माँ चोदता है और गाली गलौज करता है मेरा बाप। ये से रहेंगे, बहुत कुछ रहेगा सीन्स। में अगर कोई बड़ा कंटेंट क्रिएटर है जैसे कि फैजू हो गया, जन्नत हो गई, या फिर अशिका भाटिया हो गई, फैजल सिद्दीकी हो गया, रिवॉल्वर रानी हो गई, बहुत सारे लोग हैं जो बड़े लोग हैं, लकी है, 07 है, तो ये बड़े लोग हैं। अगर हम लोग में से कोई छोटा क्रिएटर সি কৈছে যে সিহঁত ক্ৰিয়েটৰ কি কথা কয় বে আৰে ক্ৰিয়েটৰ কাক কয় আগতে জানি ল'বি 15 ছেকেণ্ডৰ এটা ভিডিঅ' বনোৱাত কোনোবাই এফালে গান এটা বজাই দিছে গানটো বজোৱাত লিপচিং কৰিছ সেইটো কণ্টেণ্ট নকয় ইউটিউবত এবাৰ আহিবা ইউটিউবত এবাৰ আহি চাই যাবাহি তাক কয় কণ্টেণ্ট 10 মিনিট 15 মিনিটত ইমান কষ্ট কৰি যে বনাই যে সেইটো কণ্টেণ্ট কয় আৰু মানুহে সেই 15 ছেকেণ্ডৰ সেইটো কণ্টেণ্ট চাই আৰে আপোনালোকে চাই কাৰণতে সিহঁতে ক'ব পাৰে না একো নাই খালি জাষ্ট গান এটা বজাই দিছে সেইটো লিপচিং কৰিছে মুখখন কিবা কিবি শ্বেপ দি এই জটো ইমানমান আগলৈ আনি কুকুৰৰ নিচিনা মুখখন বনাই সেইটো ক্ৰিয়েটৰ নকয় 80% টিকটকৰ ভিডিঅ' ইউজলেছ টিকটক এপটো আজিলৈকে মই ইনষ্টল কৰা নাই কাৰণ আই ডোণ্ট ছাপোৰ্ট দিছ বগাছ থিংছ আৰু আপোনালোকে যদি টিকটক কৰিছে বা টিকটক যদি একাউণ্ট আছে বা টিকটক যদি আপোনালোক ভিউৱাৰ্ছ বা চাই আছে টিকটক তেনেহ'লে ডেছক্ৰিপশ্যনত চাব এটা মই ভিডিঅ' লিংক দিছোঁ কিমান হাৰ্মফুল হয় সেইটো আপোনালোকে গম পাব তলত ডেছক্ৰিপশ্যনত ভিডিঅ'টো আছে চাই ল'ব আৰু মোৰ কোনো মতলব নাছিল মোৰ কোনো মটিভ নাছিল এই ভিডিঅ'টো বনাবলৈ জাষ্ট ছাপোৰ্ট কৰিলোঁ কাৰণ কোনোবাই যদি আমাৰ কেৰিমিনাটি ভাই বেয়াকৈ কয় আমাৰ ক্ৰিয়েটৰখিনিক বেয়াকৈ কয় তেনেহ'লে আমি ৰৈ নাথাকোঁ আৰু এই যোনটো কণ্ট্ৰভাৰ্চিটো চলি আছে টিকটক ভাইচেছ ইউটিউব এইটো টপিক নহয় মই কৈছোঁ কাৰণ টিকটক ইউটিউবৰ লগত কম্পেয়াৰেই নহয় যাওক প্লে ষ্ট'ৰত টিকটকৰ ৰেটিংটো চাওক আৰু ইউটিউবৰ ৰেটিংটো চাওক আৰু আপোনালোকে কৈ আছে চাইনিজ প্ৰডাক্ট বয়কট কৰিবলৈ ফৰেন প্ৰডাক্ট বয়কট কৰিবলৈ প্ৰথম টিকটকটোতো আপোনালোকৰ দ্বাৰা আনইনষ্টল নহয় তাৰপিছত বয়কট কৰিব কৈ আছে প্ৰথম টিকটকটো আনইনষ্টল কৰক তাৰপিছত বয়কট কৰাৰ কথা ক'ব যদি কিবা বেয়াকৈ ক'লোঁ তেনেহ'লে ক্ষমা কৰিব আজিলৈ ইমানেই ঘৰত থাকিব ষ্টে হোম ষ্টে ছেফ আকৌ লগ পাম এনেকুৱা এটা ভাল ভিডিঅ'ত এনেকুৱা ভিডিঅ' নহয় এইটো জাষ্ট এটা ভিডিঅ' বনালোঁ জাষ্ট ফৰ ছাপোৰ্ট কেৰিমিনাটি আকৌ লগ পাম ভাল ভিডিঅ'ত এটা ভ্লগত আজিলৈ ইমানেই বাই বাই